হেল্ল' দাদা। ভালে হয় দাদা, আছো দিয়ক। আপোনাৰ আগতে আৰু দুটা গীত লিখিছিলোঁ। হয় এটা মানে বাৰীৰে পকা বিলাহী বুলি, এইটো ভালে হিট হৈছে। বাদ্যযন্ত্ৰ বজাই যে, বাদ্যযন্ত্ৰ বজাই হয় হয়, মানে ই ভাল গীটাৰো বজায়। ভাল গীটাৰ বজাই ন? গীটাৰ আৰু বাঁহী বজাও দাদা, মানে আমি বাদ্য বজাই খাদ্য খোৱা মানুহ। বাদ্য বজালে খাদ্য খায়। ভালেই, ঠিক আছে। মানে গোটেই অসম হিলি যাব একদম। হিলিব নালাগে, ভূমিকম্প হলে বেয়া। হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনাৰ? আশা কৰাসকলে বহুত বেছি ভালে আছে। আজি নতুন এটা প্ৰেংকল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মোৰ লগত আছে এইফালে কৌস্তভ ভাই। যোৱা দুটা ভিডিঅ' আপোনালোকে দেখা পাইছিলে, কৌস্তভ ভাই মোৰ লগত আছিলে। ভাই আজি কাক প্ৰেংকল কৰা যায়? প্ৰাণদীপ দাক চেষ্টা কৰা। প্ৰাণদীপ দাক। তো গাইজ, প্ৰাণদীপ দাক আজি আমি কৰিম প্ৰেংকল। আৰু প্ৰাণদীপ দাই মানে ধুনীয়াকৈ গান গাইছিলে। সেই গানটো হৈছে বহুত জনপ্ৰিয় হৈছিলে। বহুতেতো গানটো শুনিছে আৰু বহুতে গানটো শুনা নাই। তো সেই গানটো মই কৈ দিছোঁ, অ' মোৰে কলেঙৈ। সেই গানটো বহুত বেছি জনপ্ৰিয়, এতিয়াও জনপ্ৰিয়। তো প্ৰাণদীপ দাক কৰিম আজি প্ৰেংকল। তো ভিডিঅ'টো চাওক গাইজ। হেল্ল' 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 প্ৰাণদীপ দা, ক'ত আছিলে? ক'ত আছিলে? ব্যস্ত আছে নেকি আপুনি? নাই, কোৱা। নহয় ঘৰতে না বাহিৰত আছে? এনেকুৱা গাড়ী মটৰ শব্দ শুনা পালোঁ। গাড়ীটো আছে, ফেনৰ নিৰ্দেশন। কোৱা। মানে কি হ'ল, মই একচুৱেলি বঙাইগাঁৱৰ পৰা কল কৰিছিলোঁ। গম পাইছো, কৌস্তভ নহয় জানো? নহয় নহয় নহয়, কৌস্তভ নহয়। কৌস্তভ নহয়তো মই। গম পাইছো কোৱা। মানে কি হ'ল, মোৰ একচুৱেলি মোৰ মানে বেলেগ নামটো কৌস্তভ বুলি লেখা আছে, ক'ৰবাত কৌস্তভ বুলি ওলায়। টু কলত ওলাই কিজানি কৌস্তভ বুলি। মোৰ একচুৱেলি নাম গোপাল কলিতা। গোপাল কলিতা, ভালেই। হয় হয়, গোপাল কলিতা। আৰু আপোনাৰ এয়া কলেঙৈ চংটো বহুত বেছি ভাল লাগিছিলে। মানে শুনি থাকোঁ চংটো। আৰু কি হ'ল, মোৰ লগৰ এজন আছে, লগৰজনে মানে ভাল মানে চঙৰ লিৰিক্স লিখে, ধুনীয়া। হয়, মানে আপুনি যদি কণ্ঠদান কৰিব পাৰে যদি, সেইকাৰণে কল কৰিছিলোঁ। মই শুনাম বাৰু দেই, চাই ল'ম। হা? চাই ল'ম, শুনাই ল'বা। আপুনি মানে কণ্ঠদান কৰিব লাগে। দেখাবা, মই চাম। নহয় নহয়, এতিয়া মোৰ লগজন আছে, যদি শুনাই দিয়ে অলপ চলপ। মোক পঠাই দিবা বাৰু। পঠাই দিম, তথাপিও অলপমান শুনি লওক চংটো। ঠিক আছে। হয় হয়। হেল্ল' দাদা। ভালে। হয় দাদা, আছো দিয়ক। আপোনাৰ? আছো আৰু দেই, তোমাৰ ভালে? হেল্ল' দাদা। আপোনাৰ সুৰটো কিন্তু সঁচাকৈ মানে কল কৰিছোঁ ন, মানে কিবা এটা ফিল আহি আছে, মানে সঁচাকৈ ভাল। মানে ভাল লাগে আৰু কিবা এটা। দাদা, মানে মই আগতে আৰু দুটা গীত লিখিছিলোঁ। এটা মানে বাৰীৰে পকা বিলাহী বুলি, এইটো ভালে হিট হৈছে। হয়। তাৰপিছত আৰু এটা মানে বৰ্তমান লিখিছিলোঁ, বৰ্তমান অসমৰ মানে এই সমস্যাক লৈ লিখা গীত। অসমৰ সমস্যা? মানে এইয়া এইটো কি বুলি কয়, এই মাটি বাৰী সীমা সমস্যা। মেইন সমস্যা। হয়, সেইটোৰ কাৰণে মানে লিখিছিলোঁ গীতটো। মানে দাদা গাব, মানে আমি যদি গাওঁ একদম সুৰবিলাক অসুৰ হৈ যাব। দাদা মানে আপুনি মানে সুৰ আৰু কণ্ঠদান কৰিব লাগে। মানে মই লিৰিক্সখিনি শুনাই দিওঁ আপোনাক। এই দাদা সুৰ লাজে লাগেচোন। দাদা তথাপি কওঁ আপোনাক একবাৰ। কাটা তার জপিয়াই বন্ধু লুঙিখন ফালিলি, সেইটো কবিতা হ'ল। তই বাংলাদেশৰ বঙালী, দুদিনৰ পাছতে জানৈ বিয়াখন পাতিলি। ও বান্ধৈ আমাৰ হেনাই কপালত আপি। কি দাদা? ধুনীয়া গান গোৱা। সঁচাই নে? সঁচাই কৈছো, মই মিছাই কম নি বাৰু? অহাবাৰৰ পৰা নহ'লে বিহু ফাংচন কৰিম ময়ো। অহাবাৰৰ পৰা নহ'লে বিহু ফাংচন কৰিম ময়ো। এড দি দিবা তুমি। হয়। হেল্ল' দাদা। হেল্ল'। কিবা কয়, আপোনাৰ এয়া যিটো মানে প্ৰগ্ৰামৰ এয়া বাদ্যযন্ত্ৰ বজাই যে। বাদ্যযন্ত্ৰ বজাই? হয় হয়, মানে ই ভাল গীটাৰো বজায়। ভাল গীটাৰ বজাই ন? গীটাৰ আৰু বাঁহী বজাও দাদা, মানে আমি বাদ্য বজাই খাদ্য খোৱা মানুহ। বাদ্য বজালে খাদ্য খায়, ভালেই। তো ভাবিছোঁ আপোনাৰ তাতে সেনেকুৱা কিবা কাম আছিল নেকি, ধৰক বাঁহী বজোৱা বা গীটাৰ বজোৱা সেনেকুৱা? মানে ল'ৰা এটা বজাই আছে। হয় হয়, যদি আমাকো চান্স দিয়ে। হয় দাদা, সিয়া যদি কেতিয়াবা জ্বৰ তৰ কিবা হয়, তেতিয়া মোক কল কৰিব, মই যাম তাৰ হৈ। জ্বৰ চৰ হ'লে মোক কৈ দিম তোমাক। হয়।
হয় দাদা আৰু এই কি মানে আপুনি গাব পাৰিব নেকি এইটো ৰিলিক্সটো মজা লাগিছে এইটো নহয় দাদা আপুনি মানে গাব লাগে এইটো যিহেতু ই মানে বহুত কষ্ট কৰি লিখিছে আৰু ফুল চংটো কোৱাই নাই ফুল চং শুনিলেতো আপুনি পাগলা হৈ যাব ফুল চংটোহে লাগে হয় ফুল চংটো আপোনাক হোৱাটছএপত দি দিম ঠিক আছে মানে গোটেই অসম হিলি যাব একদম হিলিব নালাগে ভূমিকম্প হলে বেয়া দাদা কি যে কয় আপুনি দাদা আপোনাৰ এই কলিং চংটো ন বহুত বেছি ভাল লাগে মই ইনষ্টাগ্ৰামত দিলে আপোনাৰ চংটো সুটি এইটো ফটো আপলোড দিওঁ ভাল লাগে আৰু কিবা এটা তোমাৰ ঘৰ কোন জেগাত এতিয়া মোৰ ঘৰ বঙাইগাঁও বঙাইগাঁৱৰ ফালে গানটো বাজেনে বাজে কি যে কয় দাদা দাদা মোৰ ভণ্টিয়ে যোৱাবাৰ মানে বিহুত কনেঙৰ গানটোত নাচি উঠি ফাৰ্ষ্ট প্ৰাইজ পাইছে বঙাইগাঁও বিহুত হয় নি হয় হয় সুন্দৰ দেই হয় দাদা একচুৱেলি আপুনি মানে থাকে কোন গুৱাহাটীত থাকে নে বেলেগ ক'ৰবাত থাকে ঘৰ যোৰহাটত গুৱাহাটীত থাকো যোৰহাটত এতিয়া ক'ত আছে এতিয়া যোৰহাট আচ্ছা খবৰ পাতি ভালে নে দাদা খবৰটো ভাল পাতিটোহে বেয়া আপুনিও মানুহ মাৰি দিব একদম খবৰ পাতি হয় হয় পাতিটো কিনা নাই ন এতিয়া নাই দাদা মানে আমি অসমীয়া জুৰীয়া শব্দ ব্যৱহাৰ কৰিছো লগত খবৰ পাতি খবৰ পাতি হয় খবৰ খাতি খবৰ খাতি নহয় দাদা আমাৰ ইয়াতে পাতি বুলি কয় আমাৰ নামনি অসম ন নামনি অসমত পৰে খবৰ পাতি কয় সেইকাৰণে মানে আমাৰ মানে লিখিত নকয় অলপমান মানে অলপ ঘৰুৱা টাইপৰ বেলেগ টাইপৰ আমি তই মইকে কথা পাতো আপোনাৰ লগতে অলপ লিখিত মাৰিছো আৰু নাই বহুত ভাল লাগিছে কথা পাতি হয় হয় দাদা আৰু এইটো দাদা কিমান মানত মানে আপুনি হেৰি কৰিলে কিমান মানত কৰিব পইচা হয় হয় দাদা পইচা পাতি নালাগে মই কৈ দিম দাদা ইমান ভাল আপুনি ভগৱানে মংগল কৰক আপোনাৰ হয় দেই কৈ থাকিলে না দেই বিয়া বাৰুতো পতা নাই ন তোমালোকৰ ইউটিউব চেনেলটোৰ নাম কি ইউটিউব চেনেল নাই দাদা আমাৰ দাদা মোৰ গানৰ এটা ইউটিউব চেনেল আছে মানে হেৰি কৰো এনে কবিতা আৰু মানে মাজে মাজে গান কিবা কিবি দেই আৰু গিটাৰ বজোৱা বাঁহী বজোৱা এনেকুৱা টাইপৰ কিবা দেই আৰু মজা দিবা দিয়া হয় হয় দাদা আৰু আপোনাৰ কিবা নেক্সট কিবা চং আহি আছে নেকি দাদা যদি কৈ দিয়ে ভাল হ'ব এইকেইদিনতে পাবা 3-4 দিনৰ ভিতৰত পালকি বুলি গান এটা আহিব পালকি ন য়েছ আচ্ছা চাম দিয়ক আৰু শ্বেয়াৰো কৰি দিম চাব পাৰিবা দেই হয় হয় চেনেলটো চাই দিবা নিশ্চয় দাদা চায়ে থাকো আপোনাৰ গানকেইটা বহুত বেছি ভাল লাগে ক'লোৱে এই চায়ে থাকো আপোনাৰ গানকেইটা হয় ধন্যবাদ জনাইছো হয় হেল্ল' দাদা আৰু গুৱাহাটী ফালে কেতিয়া আহিব আপুনি গুৱাহাটী ফালে মই আগষ্টত যাম আগষ্টত বহুত দেৰি হৈ যায়চোন মানে আপোনাক লগ কৰিব আছিলে আজি তোমাৰ 29 তাৰিখ হলে কাইলে পৰহিলে হলেই ন হয় হয় পৰহি হ'ল আৰু যদি বঙাইগাঁৱৰ ফালে আহে তেতিয়াহ'লে লগ কৰিব মানে কল কৰিম দেই হয় হয় গোপাল কৃষ্ণ হয় হয় নহয় গোপাল কলিতা মোৰ নাম গোপাল কলিতা হয় দাদা কল কৰিব আমাৰ মেইন টাউনতে হয় বঙাইগাঁও মেইন টাউনতে আমাৰ ঘৰ হয় মই ফোন কৰিম গোপাল হা গোপাল মই ফোন কৰিম দেই হয় হয় হেল্ল' দাদা বেয়া পালে নেকি কল কৰাৰ কাৰণে বেয়া পাই কি কৰিম বাৰু বেয়া নাই সিটো হয় বেয়া পাই কি হ'ব হয় হয় এইটো হয় আমিও সকলো মানুহে বুজা পৰাৰ মাজেদি চলিব লাগিব বুজা পৰাই মাজেদি চলিব হয় হয় আপোনাৰ সুৰটো কিন্তু বহুত বেছি ভাল লাগিছে আৰু আপোনাৰ কথাখিনি বহুত বেছি ভাল লাগিছে হয় দাদা হেল্ল' দাদা মানে এইটো একচুৱেলি প্ৰেংকলে আছিলে গম পাওঁ হয় দাদা কি হ'ল মানে আমি দুই একজনক কৰিলোঁ কিন্তু ইউটিউব চেনেলটোৰ নাম কি ইউটিউব চেনেলটো হ'ল ৰাজ অধিকাৰী বুলি ৰাজ অধিকাৰী হয় দাদা একচুৱেলি কি হ'ল আমি দুই একজনক কল কৰিলোঁ ঠিক আছে মানে তেওঁলোকে ভাল ৰেছপন্স নিদিলে ইমান এটা ভালকে ৰেছপন্স নিদিলে নহয় এনেকুৱা কেতিয়াবা হৈ যায় এতিয়া চবৰে লগত এনেকুৱা এতিয়া মই এতিয়া এনেই আছিলো কাৰণে কথা পাতি পাৰিছো হয় হয় সেইবাবে সুধি লৈছো আপোনাক কামত থাকিব পাৰে ন খেতি পথাৰ কামত থাকিব পাৰে হয় মই কথা পৰা আহি পাইছো এতিয়া হয় হয় নহয় দাদা মানে আমি ফাৰ্ষ্টতে সুধি লৈছিলো যে কিবা বিজি আছে কথা পাতিব ন হয় হয় দাদা আপুনি খেতিও কৰে খেতি বাতি চব কৰে বঢ়িয়া এয়াহে অসমীয়া একচুৱেলি বেয়া নাপাব আৰু মই একদম বেয়া নাপাওঁ আৰু দাদা গানটো কেনে লাগিল গানটো মজা জুই আছে গানটো কিন্তু এনে ধেমালিতে লিখিছিলো একদম জুই ভাল হৈছে কিন্তু হয় দাদা দিয়ক নহ'লে বাই বাই ঠিক আছে দিয়া হয় হয় দাদা ইউটিউব চেনেলটোৰ কাৰণে কিবা এটা কৈ দিয়ক ৰাজ অধিকাৰী ইউটিউব চেনেলটো ইউটিউব চেনেলটো আপোনালোকে মৰম দিব আৰু তেওঁলোকে বৰ ধুনীয়া কামবিলাক কৰি থাকে আৰু আমাকো আপোনালোকে আশীৰ্বাদ কৰিব আৰু নতুন গান আহি আছে আৰু হয় হয় ইমানখিনি মৰম দিছে মোৰ গানবিলাকত গতিকে আপোনালোকক দাদা গানটোৰ বিষয়ে আৰু এবাৰ কৈ দিয়ক দাদা গানটোৰ বিষয়ে যদি অলপ ফুলমূলকে কৈ দিয়ে তেতিয়াহ'লে ভাল আছিলে
মোৰ গানটোৰ নাম পালকি, এটা আধুনিক গীত। যোনটো যিটো গান সুৰ কৰিছে আমাৰ অংশুমান দাদাই। হয় সেয়া দাদা কেতিয়া আহিব চংটো ক'লে যে একেবাৰে সুৰ কৰিছে। আৰু পাপলু চেতিয়াই কথা লিখিছে, পেপছে মিউজিক কৰিছে, পেপছ দাদা পাপু গগৈ। হয় হয় ইছমাত বৰুৱাই তোমাৰ মিক্স এণ্ড মাষ্টাৰিং কৰিছে, আৰু দীপক দে দাদাই হেৰি কৰিছে, ভিডিঅ' ডাইৰেকশ্যন কৰিছে। হয় সেইকেইদিনতে আহিব। আজি 28 হলেই ন, অঁ এসপ্তাহ মাজতে দাদা এসপ্তাহ নালাগে, আৰু 3 দিনৰ ভিতৰত আহি যাব। হয় আচ্ছা ৰখি আছোঁ, ৱেইট কৰিম দাদা, ৱেইট কৰিম। পালকি দেই। এইটো একদম হিলে হিলাই হিলে দিব লাগিব, হিলে দিব লাগিব। নাই নিহিলেও হ'ব, ভূমিকম্প আহিলে হ'ল। হ'ল আৰু। দিয়ক দাদা, বাই বাই। ঠিক আছে বাৰু, বাই বাই। বাই বাই। হয় অ'কে। হয়